হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰিয়াই মাকক ক্ষমা নোখোজাৰ বাবে অভিয়ে ৰিয়াক বহুত বেছি গালি পাৰিছিল আৰু সেইবাবে ৰিয়াৰ মাকৰ ওপৰত বহুত বেছি খং উঠিছিল আৰু এতিয়াও মই মোৰ আচল ৰূপ দেখুৱাই দিম বুলি মনতে ভাবিছিল আৰু মাকৰ সৈতে কথা পাতি আছিল আৰু মাকৰ সৈতে কথা পাতি অভিৰ মাকক বুঢ়ী বুলি কোৱা অভিয়ে শুনি গৈছিল আৰু সেইবাবে অভিয়ে তুমি যদি মোৰ মাক বুঢ়ী বুলি ক'ব পাৰা তেনেহলে মোৰ মাক তুমি ঠেলা মাৰি দিয়াটো সঁচা কথা বুলিয়েই অভিয়ে ভাবি লৈছিল এতিয়া বাৰু অভিয়ে ৰিয়াৰ কোনো কথাতেই বিশ্বাস নকৰিব নেকি বাৰু আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিলে অভিৰ মাকে দেউতাকৰ আগত ৰিয়াৰ বিষয়ে বেয়াকৈ কৈ আছিল আৰু আজি আপোনাৰ বোৱাৰীয়ে মোক ঠেলা মাৰি পেলাই দিছিল বুলি কৈছিল আৰু তেতিয়া ৰিয়াই দেউতাকক মই মাক ঠেলা মাৰি দিয়া নাই বুলি কৈছিল আৰু তেতিয়া ৰিয়া আৰু মাকে তৰ্কাতৰ্কি কৰা দেখি দেউতাকৰ বহুত খং উঠিছিল আৰু দেউতাকে ৰিয়াক এতিয়াই তুমি ভিতৰলৈ যোৱা মোৰ মাৰ লগত কিবা কথা পাতিবলগীয়া আছে বুলি পঠিয়াই দিছিল আৰু তাৰ পাছত অভিৰ মাকে দেউতাকৰ আগত নানা ধৰণে এক্টিং কৰি ৰিয়াক ভুল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল এতিয়া বাৰু সঁচাকৈয়ে অভিৰ মাকে এই কামটোত বাৰু সফল হ'ব পাৰিবনে নে ৰিয়াই আকৌ নতুনকৈ কিবা ষড়যন্ত্ৰ কৰিব বাৰু সেয়া আপোনালোকে জানিব পাৰিব আজিৰ আহিবলগীয়া খণ্ডটিত আৰু আজিৰ খণ্ডটিতে আপোনালোকে দেখিবলৈ পাব আজি অৰ্ণৱৰ জন্মদিন উপলক্ষে দেৱযানী আৰু অৰ্ণৱে জন্মদিনটো উদযাপন কৰিব আৰু ইফালে মিকুৱে দেউতাকক আজি অমুদাৰ জন্মদিন সেইবাবে মই কেকো কাটি মাংসও খাম তই যদি আনি নিদিয় মই অমুদাৰ ওচৰলৈ গুচি যামগৈ বুলি ক'ব এতিয়া বাৰু দেউতাকে কি কৰিব গতিকে এই গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে চাই থাকক বৰষুণ ধাৰাবাহিকখন ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈ আপডেটসমূহ পাই থাকিব বিচাৰিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থেংক ইউ